বেংকত চাকৰি কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। স্নাতক ডিগ্ৰীধাৰীসকলৰ বাবে বেংকত কাম কৰাৰ আহিছে এক সুবৰ্ণ সুযোগ। বেংক অৱ বৰোদাই এপ্ৰেণ্টিছ পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। গতিকে ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে বেংকৰ অফিচিয়েল ৱেবছাইট bankofbaroda.in ত গৈ আবেদন কৰিব পাৰে। এই আবেদন প্ৰক্ৰিয়া 11 মাৰ্চলৈ চলিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি বেংক অৱ বৰোদাই 4,000টা পদ পূৰণ কৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি বেংকটোৱে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তি প্ৰদান কৰিব। নিৰ্বাচিত প্ৰাৰ্থীগৰাকীয়ে প্ৰতি মাহে 15,000ৰ পৰা 20,000 টকাৰ ভিতৰত ষ্টাইপেণ্ড লাভ কৰিব। পদসমূহৰ বাবে বেংকে অৰ্হতা নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ সবিশেষ উল্লেখ কৰা হ'ল। বেংক অৱ বৰোদাই এপ্ৰেণ্টিছ পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। পৰীক্ষাৰ্থীয়ে স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগে। আবেদনকাৰী বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়সৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হৈছে। সাধাৰণ আৰু OBC শ্ৰেণীৰ প্ৰাৰ্থীয়ে আবেদন মাচুল 800 টকা দিব লাগিব। অনুসূচিত জাতি আৰু অনুসূচিত জাতি শ্ৰেণীৰ বাবে 600 টকা আৰু প্ৰতিবন্ধী আবেদনকাৰীৰ বাবে 400 টকাকৈ আবেদন মাচুল আদায় দিব লাগিব। ইয়াৰ লগতে GST থাকিব। কেনেকৈ কৰিব আবেদন? প্ৰথমে বেংক অৱ বৰোদাৰ অফিচিয়েল ৱেবছাইট bankofbaroda.in ত যাওক। হোম পেজৰ কেৰিয়াৰ টেবত ক্লিক কৰক। এতিয়া কাৰেণ্ট অপৰচুনিটিজত ক্লিক কৰক। আবেদন পত্ৰ পূৰ কৰক, তথ্য দি ছাবমিট কৰক। আবেদনকাৰীৰ বাছনি CBT পৰীক্ষা, ভাষা পৰীক্ষা, চিকিৎসা পৰীক্ষা আৰু নথিপত্ৰ পৰীক্ষণৰ জৰিয়তে কৰা হ'ব। পৰীক্ষাত সাধাৰণ আৰু আৰ্থিক সজাগতা, হিন্দী, ইংৰাজী, পৰিমাণত গুণগত আৰু যুক্তিৰ ক্ষমতা, কম্পিউটাৰ জ্ঞান আৰু সাধাৰণ ইংৰাজী সম্পৰ্কীয় প্ৰশ্ন সোধা হ'ব। অধিক জানিবলৈ প্ৰাৰ্থীয়ে বেংকৰ ৱেবছাইট চাব পাৰে।